हेलो एवरीवन मनमनु किचेনৰ এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি বনাম চুঙা পিঠা আৰু চুঙা পিঠা বনাবৰ কাৰণে যেহেতু মই ঘৰত গৈছিলোঁ তো মই মায়ে মোক দেখাই দি আছে আৰু মই এইমতে কৰি গৈ আছোঁ এফালে পিঠাগুৰি ধুনীয়াকৈ সৰু বাল্টিং এটাত এনেকৈ লৈছোঁ আপোনালোকে যিমানকেইটা চুঙা কাটে বাঁহৰ সেই হিচাপতে বস্তুখিনি লৈ ল'ব মই পিঠাগুৰিৰ লগত ইয়াতে নিমখ দিছোঁ একদম ইজি প্ৰসেস হয় এতে নিমখ সোৱাদ অনুসৰি দিব আপোনালোকে আৰু লগতে দিব কলাখাৰ দিছোঁ আৰু ফাৰ্ষ্ট মই গৰম পানী আধা মগ দি দিছোঁ নহলে পিঠাগুৰিখিনি ডাইৰেক্ট ঠাণ্ডা পানীৰে সানিলে লাৰু হৈ যায় যে হেতু কাৰণে এতিয়া বাকি মই ঠাণ্ডা পানীৰে ধুনীয়াকৈ খিনি মিহলাই লম আশা ভিডিওটো চাই আপোনালোকে ভালে পাব যদি ভাল পায় তেতিয়াহলে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যেহেতু মাঘৰ বিহুৰ বতৰ গতিকে চুঙা পিঠাটো মেইন হয় নহয়নে বাৰু গতিকে খাই ভাল পায় কমেন্ট কৰি জনাবচোন আৰু এয়া দেখিছে বেছি গোটাও কৰা নাই বেছি পনিয়াও কৰা নাই মিডিয়াম কৰি লৈছো আৰু ইফালে বাহৰ চুঙাকেইটা ধুনীয়াকৈ ভিতৰখন ধুই থোৱা হৈছে আৰু ইয়াতে এতিয়া গুলি থোৱা পিঠাগুৰিখিনি ইয়াতে দি দিম লগতে ইয়াতে নাৰিকলো দিয়া হৈছে ৰুকি কিনে আৰু ইফালে দেউতা আৰু মায়ে জুই দিছে এনেকৈ নাৰাৰে এনেকৈ দি কিনে ধুনীয়াকৈ বনাই আছে আৰু খাবলৈ বিৰাট টেষ্টি হয় মইতো বহুতেই ভাল পাওঁ কাৰণে ৰেডি হৈ গ'ল গুৰ মিঠাই লৈছোঁ নাৰিকল চুৰুকা আৰু ইফালে পিঠাই দেখি কিনে একদম লোভ লাগি গৈছে ভিডিওটো শেষ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট এটা ব্লগত লগ পাম বাই বাই